আজি এয়া শ্ৰী ৰাধাকৃষ্ণৰ দৌল যাত্ৰা উৎসৱ উদযাপন সমিতি উদযাপন কৰিছে গুৰমৰ ভটখলাত। এয়া আজি 60 বছৰ হ'ল আৰু মই যেতিয়া ইয়াত ল'ৰালি আছিলোঁ, সৰু আছিলোঁ, ইয়াতে মই ইয়াত আমাৰ হৰেণ পালোৱান বুলি কয়, তেওঁৰ তেতিয়া ড্ৰামা কৰিছে, ইয়াত মাতিছিল। মোৰ মনত পৰে, ৰাতি ৰাতি আমি চাইছিলোঁ। খুব পুৰণা, 60 বছৰ হোৱা বুলি কৈছে। মোৰ ধাৰণা 60 বছৰতকৈ ওপৰ হ'ব লাগে, যদিও ইয়াত তথ্যভিত্তিক কোনো ধৰণৰ ৰেকৰ্ড মেইনটেইন কৰা নাই, কোনো এনে ক'ব পৰা নাই। মুখে মুখে চলি অহা কিয় এই যে বেদীটো স্থাপন কৰিলে, এইটো 60 বছৰ হৈছে। গতিকে ইয়াত আমি এইটোৱে স্মৰণ কৰিব পাৰোঁ, এই দৌল উৎসৱ, এই দৌল যাত্ৰা অকল এয়া স্থানীয় ভটখলা বা গুৰমৰ নহয়, এই বিশাল অঞ্চল তেতিয়াৰ উত্তৰ কামৰূপ, আজি এইখিনি বড়োলেণ্ডত পৰে, তেতিয়াৰ উত্তৰ কামৰূপ বিশাল এৰিয়াত ইয়াত উদযাপন হয়। আৰু ইয়াত যাত্ৰা পাৰ্টি মাতে, ৰাতি উঠোৱালৈকে যাত্ৰা পাৰ্টি চলে আৰু ওজাপালিও চলে, নাম পাৰ্টিও মাতিল। তেতিয়া কিন্তু বেছিভাগ যাত্ৰা পাৰ্টি এয়া মই সৰুকালত ইয়াত উপভোগ কৰিছোঁ আৰু আজি ইয়াত আহি ভাল লাগিছে। আৰু এতিয়া নতুনকৈ বাতৰি থানচালিখন হৈছে, এটা খুব ভাল পৰিৱেশ। যোৱা বছৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰত উদ্বোধন কৰিছে আৰু ইয়াত এটা ধুনীয়া পৰিৱেশ হৈছে। আৰু এয়া গড়েশ্বৰৰ বিধানসভা সমষ্টিৰ এখন ঠাই আৰু ইয়াত বিভিন্ন জাতিৰ মানুহ ইয়াত, যদিও গোটেই অঞ্চলখিনি আমাৰ বড়ো জনজাতি প্ৰধান এৰিয়া, তথাপিও ইয়াত বিভিন্ন জাতিৰ মানুহে ইয়াত একাগ্ৰতাৰে একেলগে ইয়াত উদযাপন কৰে আৰু এটা বিশাল এটা সমন্বয়। আৰু এই দৌল যাত্ৰাই বিশ্ব শান্তি বাৰ্তা প্ৰেৰণ কৰে আৰু ইয়াত গোটেই মানুহখিনিৰ মাজত একেলগে পাতে আৰু এওঁলোকে এটা সমন্বয় সৃষ্টি কৰিছে। সেইটো অসমৰ আমাৰ যি জাতিৰ এটা ঐক্যতা, সেইটো ইয়াত তাৰ এটা ঐক্যতাৰ এটা প্ৰতিচ্ছবি ইয়াত তেওঁলোকে বহন কৰে। অহাকালিও এটা অসমীয়া অনুষ্ঠান আছে আৰু যথেষ্ট ভক্ত সমাগম ঘটে ইয়াতে। হয়, তেওঁলোকক কি আহ্বান জনাব? মই আহ্বান এইটোৱেই জনাম, আজি ধৰক আমাৰ BTCৰ যি উন্নয়ন হৈছে, আমাৰ আগ্ৰামৰ ডাঙৰীয়াৰ ফালৰ পৰাই কওক, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ফালৰ পৰা, আৰু অসমৰ যি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি এটা উন্নয়নৰ আজি চলিছে, ধাৰা এটা চলিছে, আৰু সেই ধাৰাৰ কিছু হ'লেও আমাৰ BTC ইয়াতো হৈছে। আৰু তাৰে প্ৰক্ৰিয়া বাতৰি চাঞ্চালিখন গভৰ্ণমেণ্টৰ পৃষ্ঠপোষকতাতে হৈছে, সেইটো আমি নুই কৰিব নোৱাৰোঁ। আৰু পৰৱৰ্তী সময়ত ইয়াৰ যিমানবোৰ সমস্যা আছে, সেইখিনি অসম চৰকাৰৰ নেতৃত্বত আমাৰ BTCৰ যি নিৰ্বাচিত প্ৰতিনিধি আছে, তেওঁলোকে নিশ্চয় কৰিব। আৰু মই এইটোৱে আহ্বান জনাম যেন এই সমন্বয়টো সদায় তেওঁলোকে বজাই ৰাখে আৰু অসমৰ যি জাতীয় সংস্কৃতি, তেওঁলোকৰ আমাৰ এখন যেন এটা প্ৰতীক হয়। আৰু আমি এনেধৰণে আমি যি আগৰ BTCৰ পৰিৱেশ আছিল, যি বড়োলেণ্ড এৰিয়াৰ পৰিৱেশ আছে, যি এই গুৰম এৰিয়াৰ পৰিৱেশ আছে, সেয়া পৰিৱেশ নাই। যে শান্তি, সকলোৱে একেলগে একে ৰাতি নিশা দিনে নিশা একাৰ কৰি নিৰ্ভীকভাৱে আমি ঘূৰিব পাৰোঁ। আজি বম বাৰুদৰ শব্দ নাই, ইয়াত কোনো উগ্ৰপন্থী নাই, ইয়াত কোনো চোৰ ডকাইত নাই, অকল শান্তি, সমন্বয় আৰু এটা ধুনীয়া ল'ৰা ছোৱালীৰ পঢ়িব পৰা এটা পৰিৱেশ, শিক্ষাৰ বাতাবৰণ ইয়াত গঢ়ি উঠিছে। আৰু সেইটো কাৰণে মই আহ্বান জনাম, এই যে পৰিৱেশটো যেন এই ৰাইজে সদায় অনন্ত কালৰ কাৰণে এনেদৰে পৰিৱেশটো নিৰবিচ্ছিন্নভাৱে জীয়াই ৰাখে। ধন্যবাদ।